বছৰটোৰ পহিলা বহাগৰ দিনাই ঘৰলৈ আলহী মাতিলোঁ আৰু এয়া মামা, মামী, মা সকলোৱে মিলি আলহীৰ বাবে ফল-মূল আৰু চাহ জলপান যোগাৰ কৰাত লাগি আছোঁ। অনুভৱী তোমারি শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমারি আগমন জোনাকী আলহীক চাহ খাবলৈ দি মামাৰ লগত এখন এখনকৈ তৰকাৰী বনাই গ'লোঁ। আমাৰ মামাও বহুত ভাল ৰান্ধে। মামা ভাগিন মিলি সকলোৰে কাৰণে আজিৰ খানা বনালোঁ। মামাক মুৰ্গীখিনি লৰাব দি মই পোলাও, চিকেন কোপ্তা, পনীৰ, দাইল আৰু মাছৰ তৰকাৰী লগতে তন্দুৰীখিনিও বনাই ল'লোঁ। অনুভৱী তোমারি শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমারি আগমন জোনাকী আকাশত উমলে মন শৰতৰ প্ৰতিটো সন্ধিয়া তোমারি নাচোন তোমাৰ আহিতে জীপাল এজাৰ সপোন তুমি সৰতা অচিনাকি বিয়পি যায় বহুদূৰ সুদূৰ। দুপৰীয়া খোৱা লোৱাৰ পিছত সকলোৱে কথা বতৰাত লাগি গ'লোঁ আৰু গধূলি আলহীক বিদায় দি মাইনা ডেন্স প্ৰগ্ৰেম এটাৰ বাবে তুলসী খৰি কটা গ'লোঁ। মাইনাই বড়ো সাজ এইবাৰ প্ৰথমবাৰৰ বাবে পিন্ধিছে। ময়ো ভালদৰে পিন্ধাব নাজানো, গতিকে লিজাহঁতৰ ঘৰত সাজযোৰ পিন্ধাত তাইক লিজাৰ মাক আৰু তাত থকা অভিভাৱকখিনিয়ে সহায় কৰি দিলে। এই চেগতে মই তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ। সিহঁতৰ ডেন্স স্কুলৰ পৰা এটা গ্ৰুপ ডেন্স বিহু সন্মিলনখনত প্ৰদৰ্শন কৰিলে। ডেন্সটো শিকোৱাৰ বাবে এই চেগতে দুলুকো মই মৰম যাচিছোঁ, লগতে আপোনালোককো দেখুওৱা বুলি ভাবিলোঁ। ভিডিঅ'টি চাই কেনে পালে প্লিজ কমেণ্টত জনাব।